কুন্দুলি ভাজি বনাবৰ কাৰণে মই 200 গ্ৰাম কুন্দুলি লৈছোঁ। কুন্দুলিখিনি ভালদৰে ধুই এনেদৰে কাটি লৈছোঁ। এয়া কুন্দুলি ভাজি বনাই ৰেডি হৈ গৈছে। হেল্ল' ফ্ৰেণ্ড, মই জন্মনি আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা কুন্দুলিৰ ভাজি ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আপোনালোকে যদি কুন্দুলি খাই বেয়াও পায় তেনেহ'লে মই বনোৱাৰ দৰে বনাই খাব, খুবেই ভাল লাগে খাবলৈ। এতিয়া আৰু দেৰি নকৰোঁ, বলক ৰেচিপিটোলৈ যাওঁ। কুন্দুলি ভাজি বনাবৰ কাৰণে মই 200 গ্ৰাম কুন্দুলি লৈছোঁ। এয়া কুন্দুলিখিনি ভালদৰে মই ধুই লৈছোঁ। মই এনেকৈ ভালদৰে কুন্দুলিখিনি ধুই ল'লোঁ। কুন্দুলিখিনি মই গোটাকৈ ভাজি বনাম, সেইকাৰণে এনেদৰে কাটি লৈছোঁ। এনেকৈ কাটি ল'লে কুন্দুলিৰ ভিতৰলৈকে নিমখটো সোমাই পৰিব। ভালদৰে সিজিব। এয়া মোৰ গোটেইখিনি কুন্দুলি কাটি হৈ গ'ল। কুন্দুলিখিনিত অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। এতিয়া ভালদৰে সানি লৈছোঁ। এতিয়া 5 মিনিট সময় এনেদৰে থৈ দিম। জিৰা গুড়ি 1 চামুচ, জলকীয়া গুড়ি আধা চামুচ, শুকান জলকীয়া 2টা, ধনিয়া গুড়ি 1 চামুচ, গোটা জিৰা আধা। এয়া এটা ডাঙৰ পিঁয়াজ পেষ্ট বনাই লৈছোঁ। এটা বিলাহী পেষ্ট কৰি লৈছোঁ ভালদৰে। এতিয়া গেছত কেৰাহীটো পাতি দিছোঁ মই। কেৰাহীটো গৰম হৈ গ'ল। এয়া মই অলপমান তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া মই কুন্দুলিখিনি দি দিছোঁ। কুন্দুলিখিনি মই ভালদৰে অলপ ফ্ৰাই কৰি ল'ম। এয়া কুন্দুলিখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই এখন কাঁহীত কুন্দুলিখিনি নমাই লৈছোঁ। অকণমান গোটা জিৰা দি দিছোঁ। লগতে শুকান জলকীয়া 2টাও দি দিছোঁ। অকণমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া পেষ্ট কৰি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি লৈছোঁ। এতিয়া মই 1 চামুচ হালধি গুড়ি দি দিছোঁ। মিলাই দিছোঁ। এতিয়া 2 চামুচ নিমখ দি দিছোঁ। আপোনালোকে নিজৰ জোখমতে দি ল'ব। লৰাই দিছোঁ। এতিয়া পেষ্ট কৰি থোৱা বিলাহীখিনি দি দিছোঁ। ভালদৰে লৰাই দিছোঁ। এতিয়া 2 চামুচ আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া মছলাখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া মছলা ভাজিবৰ কাৰণে মই অলপমান পানী দি দিছোঁ। মছলা ভাজিব হ'লে অলপমান পানী দি ভাজিলে সোনকালে সিজি যায় মছলাখিনি। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। এয়া মছলাখিনি ভজা হৈ গৈছে। মছলাখিনি তেল এৰিবলৈ ধৰিছে। ভজা হৈ গৈছে মছলাখিনি। এতিয়া মই ফ্ৰাই কৰি থোৱা কুন্দুলিখিনি দি দিলোঁ।
কুন্দুলিখিনি ভালদৰে মছলাৰ সৈতে মিলাই দিছোঁ। মই কুন্দুলিখিনি অলপ সময় মছলাৰ সৈতে ভাজি ল'ম ভালদৰে। এয়া মছলা আৰু কুন্দুলিখিনি ভজা হৈ গৈছে। এতিয়া মই 1 গিলাচ পানী দি দিছোঁ। কুন্দুলিখিনি সিজিব লাগিব ভালদৰে। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া মই উতলিবৰ কাৰণে ঢাকি দিছোঁ। এয়া চব্জিখিনি উতলিবলৈ ধৰিছে। ভালদৰে লৰাই দিছোঁ। কুন্দুলি চব্জিখিনি হৈ গৈছে। এয়া অকণমান গৰম মছলা দি দিছোঁ। মিলাই দিছোঁ। এয়া অকণমান মই ঘি দি দিছোঁ। ঘি দিলে চব্জিখিনি খাবলৈ বেছি টেষ্টি হয়। আপোনালোকে বেয়া পালে দিব নালাগে। মই ভাল পাওঁ কাৰণে দি দিছোঁ। এয়া কুন্দুলিৰ চব্জি ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাবচোন, খাবলৈ বহুতেই ভাল লাগে। মোৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।